हेलो गाइस কি খবৰ আশা সবাই ভালে আছা আজি ব্লগটো মানে ৰাতি আৰম্ভ কৰিলো এতিয়া ৰাতি হৈ আছে কাইলে যেহেতু ঘৰলৈ যাম তো ঘৰলৈ যোৱাৰ কাৰণে পুৰা ৰেডি হৈ গলো এতিয়া বেগ চেক পেকিং কৰি ললো ইয়াতে গৈ আছে বেগ পুৰা পেকিং কৰি ললো তাৰপৰা এইখিনি কাপোৰ নিনো কাৰণ যেহেতু আকৌ ৰুম গৈ আকৌ আহিব লাগিব বেছি দিন বন্ধ দিয়া নাই কলেজ যেহেতু 2-3 দিন বন্ধ থাকিব বহাগ বিহু বুলি তো কাহি বাতিখিনি ভালকৈ ধুই মেলি ইয়াতে থৈ ললো ইয়াতে থাকিব ভালকৈ তাৰপিছত এইখিনি বস্তু ইয়াতে থাকিব সব তো কাইলৈ মৰ্নিং যামগৈ যেহেতু সেইটো কাৰণে পুৰা ৰেডি হৈ ললো এতিয়া মানে কাপোৰ চাপোৰ পিন্ধা নাই বস্তু পেকিং কৰি ৰেডি হৈ গ'লো মানে বহাগ বিহু বুলি ক'লে কি আৰু একদম পুৰা মনটো ফূৰ্তি লাগে সেইটো কাৰণে মানে কলেজ বন্ধ দিয়া নাই কলেজ মেবি 13 বা 14 তাৰিখ মানে বন্ধ দিব তো মই কাইলৈ 10 তাৰিখ হ'ব 10 তাৰিখে ঘৰলৈ যাবলৈ ওলাই গ'লো তো মানে বহুত দিন মানে ঘৰলৈ যোৱা হোৱা নাই সেইটো কাৰণে জলদিকৈ যাওঁ আৰু মাৰ লগত অলপ পুৰা এনজয় কৰিব লাগিব নাচিব লাগিব বিহু মাৰিব লাগিব আৰু মোৰ বাজনী বিয়া হৈছে তালৈ যাব লাগিব সেইটো কাৰণে মানে সোনকালেই ওলাই ল'লোঁ আৰু তো আপোনালোকে ব্লগটো চাই থাকক আৰু মোক মৰম দি থাকিব গাইজ লাভ ইউ অল গাইজ আৰু পোনপ্ৰথমে সকলোকে বহাগ বিহুৰ পুৰা হীৰা-ভৰা শুভেচ্ছা জনালোঁ আৰু সকলোৱে বিহু মাৰিব ফূৰ্তি কৰিব পুৰা বিন্দাছ পিঠা পনা খাব পুৰা ফূৰ্তি আৰু পুৰা ফূৰ্তি কৰিব চাই থাকক ব্লগ মৰ্নিং ৰাতিপুৱা শুই উঠি গ'লোঁ তো ঘৰ যাবলৈ বুলি কাপোৰ কানি পিন্ধি ল'লোঁ ওলাই গ'লোঁ তো ব'লক এতিয়া ঘৰ যাওঁ বেগ চেগ ল'লোঁ বেগ এটা বাহিৰলৈ উলিয়াই ল'লোঁ তো ব'লক মানে হাইৱে পাৰ হ'বগৈ লাগিব হাইৱেতে মই গাড়ীত উঠিম খালি গাড়ীত উঠিলে মই কথা কৈ ভিডিঅ' নবনাওঁ লাজ লাগে নতুনকৈ শিকি এজনৰ নতুনকৈ ইউটিউব চেনেলটো খুলি নতুনকৈ শিকি এজনৰ সেইটো কাৰণে অলপ মানুহৰ কথা কোৱা মানে অলপমান লাজ লাগে হেল্ল' তো ব'লক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব তো মোৰ ঘৰ মাজুলী বুলি চবেই গম পায় চবেই গম নাপায় মানে যিকেইটাই মানে চিনি পায় গম পায় মাজুলীত তো মাজুলী গৈ আছোঁ এতিয়া তো লেটছ গো গাইজ আহিলোঁ ৰুম টাটা বাই দি দিলোঁ টাটা বাই দি দিলোঁ পূৰা ৰুম এতিয়া যাওঁ বিন্দাছ ফুৰিব লাগিব তো বাই বাই হোষ্টেল বাই বাই তো এতিয়া গৈ থাকোঁ বিন্দাছ ৰিক্সাখন পালে ৰিক্সাত উঠি দিম যদি নাপাওঁ খোজকাঢ়ি যাম হাইৱেলৈকে তাৰপিছত তাত উঠিম বাছত তো গাইজ মই থকা গাঁওখন ভিউটো চাওক না মানে শিৱসাগৰ অলপ ভিতৰলৈ সোমাই আছে গাঁওখনৰ ভিউটো চাওক কি মজা পুৰা চাৰিওফালে সেউজীয়া একদম মজা গছ দেখিছে নাই মজা লাগে জেগাটো সদায় ৰিক্সা পায় আজি ৰিক্সা নাই মই খোজকাঢ়িছোঁতো মই ৰিক্সা নাই বহুত দূৰ খোজকাঢ়িবলগীয়া হৈছে কি ক'ব সদায় বেটেৰীবোৰ চলিয়ে থাকে আজি বেটেৰী নাই কি ক'ব খোজকাঢ়িবলৈ চাই ঘৰটো চাওক না ঘৰ নহয় কিবা GNM আৰু BSc কিবা পঢ়া কলেজ নে কিবা আৰু তো ব'লক গৈ থাকোঁ খোজকাঢ়ি হাইৱে পাই গ'লি এতিয়া টেনশ্যন নাই মানে ডিব্ৰুগড়ৰ পৰা গাড়ীখিনি আহি থাকে ন জল্দিকৈ পায়ে যাম মানে একো কেছ নাই ট্ৰেভেলাৰখন পাই গ'লোঁ এতিয়া চাহ খাবলৈ ৰখিছে অলপ দেৰি ৰখিব লাগিব তো উপায় নাই ৰখিব লাগিব মানে সোনকালে ঘৰ কেতিয়াকৈ ঘৰ লাগি আছে তো ব'লক গাইছে উপায় নাই এতিয়া অকণমান ৰখিব লাগিব লেটছ গো গাইছ নাও টিকেট কাটি ল'লোঁ এতিয়া নাওত উঠিমগৈ আৰু মজাকৈ তাৰপিছত গৈ থাকিম আৰু খাবৰ কাৰণে কিবা কানি তাত লৈ ল'লোঁ ষ্ট্ৰিং আৰু কিবা কানি তো ব'লক নাও টিকেট প্লাছ ষ্ট্ৰিং প্লাছ চিপছ খাবৰ কাৰণে লৈ ল'লোঁ একোবাৰ ৰাতিপুৱা খোৱাই নাই চাহ কাপ খাইছিলোঁ ৰুমত তো ব'লক এতিয়া নাওত লগ পাইছোঁ বাইক উঠাই আছে দিয়া টিকেট গাইজ নাওত উঠি গ'লোঁ এইখিনি পালে মানে মোৰ উশাহটো মজা লাগে আৰু বহুত দিনৰ মূৰত পাইছোঁ এইটো বতাহ ব্ৰহ্মপুত্ৰ বতাহটোৰ কাৰণে মজা লাগে আৰু গাইজ নাও এৰি দিলে এতিয়া ইটো পাৰ্ট লগ পাইছোঁ লেটছ গো গাইজ এই মাল যিদিনাখন আহিছিলে মানে লাষ্ট JC ছেকেণ্ডেৰীত তেতিয়াৰ পৰা তোমাৰ সেই আজিলৈকে কিমান কি অৰ্ডাৰ ছেকেণ্ডেৰী হৈছে এইটো হিচাপটো উলিয়াই থৈ দিয়া
ফাইনেলি ঘৰ পালোহি। ঘৰ মানে বেছি দেৰি ৰ'বলৈ নাপালোঁ, মা আছিলে কমলাবাৰীত। তো মাক নিবলৈ পঠিয়ালে, আনিবলৈ পঠালে মানে পাপাই। তো আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। লাভ ইউ অল গাইজ, ছাপোৰ্ট কৰি থাকিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ভিডিঅ' শ্বেয়াৰ কৰিবা। লাভ ইউ অল গাইজ।